বেছি কিন্তু গালি পাৰিলে মাৰিলে হ'লে মই তোমালৈ পলাই গুচি যাম কিন্তু দেই লৈ যাব আহিবা মোক মই পলাই পেলাই গুচি যাম যামগৈ তুমি ৰাস্তাত ৰখি থাকিবা মই গুচি যাম কি কৰি আছা মই এদিন ভাত পানী খালে যে নাই ক'ত আছা তুমি মই আছোঁ এই পিছফালে ভাত পানী খালে নাই লগ কৰিব আহিব পাৰিবা নেকি তুমি এই মা নাই ঘৰত মই অকলে আছোঁ আকৌ আহিবা কৈছোঁ নহয় আহিবই লাগিব আহিবা মই পাছফালে আছোঁ তুমি আহিবা আহিবা আছোঁ মই ঘৰত অকলে কাৰ লগত কথা পাতি আছ বাৰু মই লগৰ এটাৰ লগত কথা পাতি আছো তই কাক মাতি আছ ঘৰত মাই নাই কৈ আছ যে দেখিছ এই খালে মোৰ মাথাটো খালে মাই বোলে নাই ঘৰত আহা কোন হয় কচোন মাজনী কোন হয় পৰীক্ষাৰ কাৰণে আলোচনা কৰিবহে মাতিছিলো মাৰে নথকাত আকৌ কিয় মাতিব লাগে হা মই থকাত মাতিবি যাকে তাকে ৰুমত সোমাই নলবি তই এতিয়া গাভৰু হৈছ মেট্ৰিক দিবি গম পাইছ নে নাই গাভৰু হৈছ তই আৰু এনেকে যাইতাৰ লগত কথা নাপাতিবি দেই শুনিছনে ফোন বাজিছে চাও আইও এইটো কি লিখি থৈছ তই বোপাই কলিজা লিখা আছে তো কোন কলিজা হে হা কোন কলিজা এইটো ফোনটো উঠাচোন উঠা ফোনটো মোৰ চকু আগত উঠা হেল্ল' চাও শুনি চাও মই চাও এই দেখোন মতা মানুহৰ মাতহে দেখোন দে মই পাতো দে দেচোন হেল্ল' কোন তুমি বাৰু আমাৰ ছোৱালী আকৌ কলিজা লিখি থৈছে কোন হয় তুমি লগৰ কলিজা কিয় লিখি থৈছে আকৌ সেইটো কেনেকুৱা কথা কলিজা হা আইঐ ফোনটো দেখোন কাটা খালে তই সঁচা কথা কৈছো কোন হয় বয়ফ্ৰেণ্ড হয় মোৰ কি কলি তই বয়ফ্ৰেণ্ড হয় মাকলে ভয় কৰা নাই চাচোন যাক বাপেৰৰ কথা জানই দেখোন হা বয়ফ্ৰেণ্ড হয় বোলে যাচোন যাক ভালে যাক দেখিছ খালে মোৰ মূৰটো খালে হা বয়ফ্ৰেণ্ড হয় বোলে এক সোনকালে বিয়াখন দিয়ে দিব লাগিব যি দেখিছো মই সোনকালে তোক বিয়া দিব লাগিব নাইবা মাৰ বাপেৰৰ নাকটো কটাবি যি দেখিছো মই পঢ়া প্ৰতিটো ধান্দা নাই এই ছোৱালীজনী হা ছোৱালীজনী পঢ়া প্ৰতি ধান্দা নাই গৈছো তই জিভা ওলোৱা তোৰ মই জিভাখন কাটিমগৈ এতিয়া ল'ৰা ভাল পাইছে এই ছোৱালীজনী মই যে বিচাৰিব লাগিব ভাল হলেতো ভালেই বেয়া হলে যি দেখিছো আজিকালি ছোৱালী এখন ঘৰত যায় উভতি গুচি আহে আইও মোৰ ছোৱালীজনী তেনেকুৱা নহলে হয় আৰু বুজাব লাগিব তাইক আৰু বয়সটো কম হৈ আছে যে তাইক ভালকে মই বুজামগৈ হেল্ল' এই মা আহি পালেহি তাকে মায়ে আকৌ ফোনটো ৰিচিভ কৰিছে আকৌ মই কি কৰোঁ এতিয়া তোমাৰ কথা চব কথা গম পাই গ'ল মায়ে ইমান বকিছে পাইছে আকৌ তোমাৰ কথা গম কি কৰে ঠিক নাই আৰু মাৰিয়ে খাম চাগে বেছি কিন্তু গালি পাৰিলে মাৰিলে হ'লে মই তোমালৈ পলাই গুচি যাম কিন্তু দেই লৈ যাব মই পলাই পেলাই গুচি যামগৈ তুমি ৰাস্তাত ৰখি থাকিবা মই গুচি যাম ক'ত যাও তই ক'ত যাও মই পঢ়িব যোৱা কথা কৈছিলো পঢ়িবলৈ আকৌ ফোনত যে তই মাজনী বৰ বেয়া হৈ গৈছ শুন মই তোক ভালে বুজাও বাপেৰেনো দেখিছ নহয় মদাহী সেইকাৰণে শুনিবি অকমান মাৰৰ কথা শুন তোৰ বয়সো বহুত কম এতিয়া তোৰ যৌৱনৰ সময় গম পাইছনে ইটো সিটো ল'ৰাৰ লগত কথা নাপাতিবি আমি ভাল ল'ৰা চাম তোক বিয়া দি দিম গম পাইছনে নাই মুখে মাতিবি অকমান
এতিয়া যিটো ল'ৰাৰ লগত কথা পাতিছ ভালেই হয় নে বা বেয়াই হয় কি ভাল আছে মা ল'ৰাটো ক'ত ঘৰ ঘৰ ক'ত নাজনী গৰৈ মাৰি অ' বোপাই শুন ভাল হ'লেতো ভালেই বেয়া হ'লে বাপেৰৰ নিচিনা মাৰকটো দেখিছ কিমান পিতে মোক হা ভাল কাপোৰ এযোৰ পিন্ধিব নেপাওঁ বাপেৰৰ পৰা এইবোৰ চব তই দেখিছই সেইকাৰণে ভুল কাম নকৰিবি যি ল'ৰা চাইছ ভালকে চাবি আৰু মোৰ লগত কথা পাতিব দিবি শুনিছনে মাজনী তোৰ এতিয়া বয়স বহুত কম সেইকাৰণে মই তোক বুজাইছো যদি নুবুজ নিজৰ মাথা নিজে খাবি যা এতিয়া যা যা কি হ'ব ভগৱান ছোৱালীজনী যে ভাল হোৱাটোৱে বিচাৰো হা এই পৃথিৱীখনত কি কি নিউজবিলাক দেখি আছো ইটোলে যায় সিটোলে যায় গুচি গুচি আহে ভাল হ'লেতো ভালেই বেয়া হ'লে কি যে হ'ব মোৰ ছোৱালীজনী মোৰ এখন চকু পানী ওলাব ধৰিছে এনেকে কান্দি থাকিলে নহ'ব তাই মোবাইলটোকে মই ৰাখি থ'ব লাগিব ক'ৰ ল'ৰা ভাল পাইছে ময়ে কথা পাতিব লাগিব বাপেক দেলে মোক যিমানহে মাৰে নাইবা ছোৱালীজনীও তেনেকুৱা এখন ঘৰত গৈ পেলাই মাৰ খালে কি হ'ব মই তাইৰ মোবাইলটোকে ৰাখি থ'ব লাগিব